গোহাঁই বেজৰ ঘৰত মন্ত্ৰী ৰাজেন গোহাঁই ৰোগৰ উপশম বিচাৰি শৰণাপন্ন ফজল ওজাৰ নাৰীজনিত কেলেংকাৰীত সাঙুৰ খাই বেছ কিছুদিন আত্মগোপনৰ অন্তত মঙলবাৰে নগাঁৱত হিমা দাসৰ সম্বৰ্ধনা অনুষ্ঠানত দেখা গৈছিল কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই ইয়াৰ এটা দিন পিছতেই বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী গোহাঁইক দেখা গ'ল ৰঙিয়াৰ ফজল ওজা নামৰ এজন বেজৰ ঘৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেলাইজেশ্যনৰ কথা কোৱাৰ সময়তে কবিৰাজৰ ঘৰৰ ওচৰত চিকিৎসা বিচাৰি উপস্থিত হ'ল ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই ৰঙিয়া পাৱাৰ হাউচ চকত থকা বিতৰ্কিত কবিৰাজ ফজলৰ ঘৰত উপস্থিত হ'ল মন্ত্ৰীগৰাকী পুৱাই গোপনে ৰঙিয়াত উপস্থিত হোৱা ৰাজেন গোহাঁয়ে ৰোগৰ উপশম বিচাৰি নিজকে সমৰ্পণ কৰিলে ফজল ওজাৰ চৰণত উচ্চ ৰক্তচাপজনিত ৰোগৰ নিৰাময়ৰ বাবে যোৱা গোহাঁইক নিৰাশ নকৰিলে ফজলেও তেওঁ পানী জাৰি ছটিয়াই দিলে মন্ত্ৰীজনৰ গাত বেজৰ দাবী লগে লগে হেনো সুস্থও হৈ পৰিল মন্ত্ৰী ৰাজেন গোহাঁই অকল পানী শোধন কৰি ভৰি দিছোঁ বেমাৰত মানে প্ৰেছাৰত মন্ত্ৰী ৰাজেন গোহাঁই মানে পানী জাৰি দিলে আপুনি জাৰি মই ভৰিত ধৰিলোঁ ভৰি ধৰিছে ভাল পাইছে নে কিছু ভাল পাইছে সুস্থ এতিয়া সুস্থ লগে লগে সুস্থ হৈছে আজিয়ে হৈ গ'ল কিছু সময়ৰ পিছতে হাঁহি হাঁহি বেজৰ ঘৰৰ পৰা ওলাই আহিল ৰাজেন গোহাঁই কাকো নজনোৱাকৈ গ'লেও মন্ত্ৰীজনৰ দীঘলীয়া কনভয় ফজল ওজাৰ পাৱাৰ হাউচ চকৰ ঘৰৰ সন্মুখত ৰৈ থকাৰ কথা ৰাষ্ট্ৰ হৈ পৰা সেই ঠাইত উপস্থিত হ'লগৈ সাংবাদিকৰ দলো ৰোগৰ চিকিৎসালৈ বেজৰ ঘৰৰ পৰা ওলাই আহিয়ে গোহাঁই মুখামুখি হ'ল সাংবাদিকৰ সন্মুখত সাংবাদিকক দেখি বিব্ৰত ৰাজেন গোহাঁই ততাতৈয়াকৈ সেই ঠাই এৰিব বিচাৰিলে অপ্ৰস্তুত মন্ত্ৰীজনে অৱশ্যে ইয়াৰ মাজতেই সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ'ল গোহাঁই কি ৰোগৰ চিকিৎসাৰ বাবে বেজৰ ওচৰলৈ আহিছিল বেজৰ চিকিৎসাই কাম দিছে নে নাই কিন্তু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিলে গোহাঁয়ে বিষয়টো এৰাই চলি ৰাজেন গোহাঁয়ে ক'লে মই ব্যক্তিগত কাৰণতহে আহিছিলো ওজাৰ ওচৰলৈ ব্যক্তিগত কথা সুস্থ হ'ল নেকি ছাৰ ছাৰ সুস্থ হ'ল নেকি চিকিৎসা হ'ল নেকি চিকিৎসা হ'ল নেকি ছাৰ চিকিৎসা হ'ল নেকি ছাৰ 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 প্লিজ ছাৰ প্লিজ ছাৰ 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 কৈ দিয়ক স্বাভাৱিকভাৱে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে এইদৰেই ৰোগৰ প্ৰতিকাৰ বিচাৰি বেজৰ শৰণাপন্ন হোৱা ঘটনা বুধবাৰৰ দিনটোতেই চৰ্চাৰ অন্যতম বিষয় হৈ পৰিছে প্ৰশ্ন উঠিছে এইমছ অথবা অন্য চিকিৎসালয়লৈ নগৈ বেজৰ ওচৰত কিয় গোহাঁই চিকিৎসা বিজ্ঞানৰ ওপৰত বিশ্বাস নাই নেকি মন্ত্ৰী ৰাজেন গোহাঁইৰ বেজৰ শৰণাপন্ন হৈ মোদীৰ ডিজিটেল ইণ্ডিয়াত ভ্ৰুকুটি কৰা নাই নে গোহাঁয়ে যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ডিজিটেল ইণ্ডিয়াৰ বাবে উৎসাহিত কৰিছে সেই সময়ত তেওঁৰে এজন মন্ত্ৰী শৰণাপন্ন হৈছে বেজৰ দিল্লীত থাকিও এইমছৰ দৰে অত্যাধুনিক চিকিৎসালয়লৈ নগৈ ৰোগৰ চিকিৎসা বিচাৰি গৈছে বেজৰ ওচৰলৈ সেই স্বাভাৱিকভাৱেই মন্ত্ৰী ৰাজেনৰ এনে কৰ্মকাণ্ডই চকু কপালত তুলিছে সকলোৰে কিয়নো মন্ত্ৰীয়ে যদি চিকিৎসক এৰি এনে কৰিবলৈ লয় সাধাৰণ জনতাৰ মাজত অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে চৰকাৰে সজাগতা সৃষ্টিৰ বাবে চলোৱা অভিযানৰ কিবা সাৰ্থকতা থাকিল নে নাই ৰঙিয়াৰ পৰা হানিফ আলী DY 365